কিহৰ কাৰণে মাটি চাষ কৰি আছে আপুনি খুৰা? হে এই মৰাপাত খেতি কৰিব লাগে হয় নেকি? আৰু কি কৰিব সেই আলুবোৰ মানে কেনেকৈ মানে ৰাখিব পাৰি বহুত দিনলৈকে মানে নপচে কেনেকৈ মানে ৰাখিব পাৰি? গুড মৰ্নিং সকলোকে নমস্কাৰ জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। তো আজি মানে ঘৰতে আছোঁ অলপ কাম কৰিবলৈ, আৰু কি কাম কৰিব লাগিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, ধুনীয়াকৈ দেখাই আছোঁ। এইফালে কিমান আলু মানে একদম শুকা দিয়া আছে ৰ'দত, এয়া চাওক। মানে এই আলুবোৰ মানে সেই আলুবোৰ মানে কেনেকৈ মানে ৰাখিব পাৰি বহুত দিনলৈকে মানে নপচে কেনেকৈ মানে ৰাখিব পাৰি। তো আজি আপোনালোকক মই নতুন এটা পদ্ধতিৰে দেখাই আছোঁ। তো ভিডিঅ'টি চাই থাকিব ধুনীয়াকৈ, মানে কেনেকৈ ভালকৈ থ'লে বহুদিন থাকে নপচে তাৰমানে। তো বলক এতিয়া কামটো ষ্টাৰ্ট কৰোঁ নেকি? আৰু এইখন ভঙা চকীখন দেখিছোঁ, এই ভঙা চকীখন মানে মই এতিয়া ধুনীয়াকৈ মানে একদম তৈয়াৰী কৰিম, মানে কেনেকৈ বহুদিন যায় মানে আলু নপচে। তো আপোনালোকে চাব, এতিয়া মই কাম ষ্টাৰ্ট কৰোঁ। কাপোৰ আৰু এই কাপোৰখনেৰে কেনেকৈ মানে একদম ধুনীয়া কৰি মানে তৈয়াৰী কৰোঁ। তো চাই থাকিব ভিডিঅ'টো, এতিয়া মই কামটো আৰম্ভ কৰোঁ। আৰু সেইফালে মোৰ কাম এনেকৈ মানে আৰম্ভ হৈ গ'ল। এতিয়া কিবা কিবি লৈছোঁ, বাঁহ লৈছোঁ আৰু কিবা কিবা যা যোগাৰ লৈছোঁ, আৰু এয়া পূৰা কাম ষ্টাৰ্ট কৰি দিলোঁ। আৰু আৰু এনেকৈ মানে মই মোৰ কাম মানে কৰি আছোঁ। আৰু মানে এই যে যিখিনি মানে যা যোগাৰ কৰি আছোঁ ন, এইখিনিত মানে কি লাগে মানে বতাহ পাব লাগে, আৰু এটা মানে পাউডাৰ আছে। তো পাউডাৰটো মানে মিক্স কৰিব লাগে, মিক্স কৰি থ'লে মানে আলুটো মানে নপচে। মানে সেইটো বস্তু মানে দোকানত পোৱা যায়, কিনিলে পায়। তো আপোনালোকে ট্ৰাই কৰি চাব পাৰে, কিনিব আৰু এনেকৈ মানে ওপৰত ৰাখিলে নপচে, কিন্তু পাউডাৰটো মানে দিবই লাগিব। আৰু এয়া চাওক। আৰু এই পদ্ধতিটো হ'ল মানে আমাৰ গাঁৱলীয়া পদ্ধতিৰে মানে আলু কেনেকৈ মানে নপচাকৈ ৰাখিব পাৰি, মানে বহুদিন যায়। আৰু এয়া চাওক ফ্ৰেণ্ডছ, আৰু কাম কৰি কৰি মানে বহুত টাইম হ'ল। তো কাম মানে শেষৰ ভাগতে হ'ল, আৰু এতিয়া দুপৰীয়া হৈ গ'ল। আৰু এতিয়া কাম মানে শেষ, যেতিয়া বস্তু পাতিগিলা থ'ব লাগিব মানে, তো বস্তু পাতিগিলা মানে থোপ খুৱাই আছোঁ। আৰু এইকেইদিন মানে ভিডিঅ' বনা মানে হোৱা নাই, কিয় মানে বিয়া আছিলে আমাৰ গাঁৱত এজন মানে বন্ধুৰ। তো মানে টোপনি ক্ষতি ক্ষতি মানে সেইকাৰণে মানে ভিডিঅ' মানে বনাব পৰা নাছিলোঁ। মানে টোপনি ক্ষতি হ'লে মানে ভিডিঅ' বনোৱা নাযায়, আৰু তো সেইকাৰণে নহ'ল। তো আজি মানে ঘৰতে আছোঁ, অলপ কাম কৰিব লাগিব, এয়াই। আৰু ইয়াতে মানে এন্ধাৰ দেখে, এয়া চাওক। পূৰা মানে কামখিনি এতিয়া কমপ্লিট হৈ গ'ল, আৰু টাইমো মানে বহুত হ'ল, প্ৰায় এটাই বাজিলে। মানে পুৱাৰে পৰা কামখিনি কৰি আছোঁ। তাৰপিছত এতিয়া ইয়াতে থ'ব লাগিব আলুবিলাক। তো ফ্ৰেণ্ডছ, এন্ধাৰ কি কাৰণ হয় জানেনে? পিছফালে হয় যে, সেইকাৰণে এন্ধাৰ। আলুখিনি মানে চকীখনত মানে ঢালি দিলোঁ, এয়া। আৰু বহুতো আছে ঢালি দিব লাগিব। এয়া চাওক, গোটেইখিনি ঢালি দিয়া হৈ গ'ল, মজা লাগিছে। এয়া চাওক কিমান ধুনীয়া। আৰু এইফালে সকলোবোৰ আলু মানে ঢালি দিয়া হ'ল, আৰু মানে শুকাবলৈ আছে মানে বহুতো আছে, কিন্তু আজি এইখিনিয়ে শুকোৱা হৈ গৈছে। এয়া চাওক, পূৰা একদম ঢালি দিলোঁ। আৰু মানে ইয়াত মানে এটা বস্তু পোৱা যায়, মানে মই দোকানত খবৰ লৈছোঁ, ইয়াত মানে হেৰি এটা মানে পাউডাৰ পোৱা যায়। এইটো মানে ছটিয়াই দিব লাগে, তেনেহ'লে বহুদিন যায়। আৰু আপোনালোকে পাউডাৰটো লৈ আহি ছটিয়াই দিব, আৰু বহুদিন যাব। অৱশেষত মানে কামখিনি শেষ কৰি আহিলোঁ, আৰু এতিয়া দুপৰীয়া হ'ল। গা পা ধুব লাগিব, মানে ভোকো লাগিছে বহুত। চ' ফ্ৰেণ্ডছ, প্ৰথমতে গা পা ধুই ভাতটো খাই লওঁ। তো চাই থাকোঁ ভিডিঅ'টো। আৰু এতিয়া খানা চানা খাই মানে ৰাস্তাৰ ফালে ওলাই আহিলোঁ, আবেলিও হ'ল। আৰু এতিয়া গৈ আছোঁ মই পথাৰলৈ। তাৰমানে এইফালে পথাৰৰ ফালে নামিব লাগিব। পথাৰত গৈ থাকোঁতে মানে খুৰা এজনক লগ পালোঁ, মানে তাৰমানে কিবা খেতিত কাম কৰি আছে। তো অলপমান মানে ভাবিলোঁ সুধি লওঁ কি কাম কৰি আছে। এইফালে খুৰাজনে এনেকৈ পূৰা কাম কৰি আছে, এয়া চাওক কিবা কাম কৰে। কিহৰ কাৰণে মাটি চাষ কৰি আছে আপুনি খুৰা? এই মৰাপাত খেতি কৰিব লাগে। হয় নেকি?
আৰু কি কৰিব শালি খেতি অঁ আপুনি এইবাৰ বন্ধাকবি ফুলকবি ৰুইছেনে ৰোৱা নাই বাৰু হে খুৰা হৈ গৈছে নহয় হৈছে এইটো চিজন নাই এতিয়া আলু আলু আৰু এতিয়া বাৰিষা দিন আহিল নহয় নহয় আলু ৰুইছে আলু হৈছে অঁ আৰু কি চব্জি ৰুইছে ইয়াতে একো নাই অঁ আলুৰ বাহিৰে একো কৰা নাই নহয় ঠিক আছে খুৰাৰ খেতি পথাৰখন দেখাই দিছোঁ মানে আগতে বহুত কিবা কিবি ৰুইছে এতিয়া মানে নৰুই প্ৰথম মানে বহুত চব্জি আছিলে ইয়াতে যি লাগে কি লাগে চব মানে পোৱা গৈছিল এতিয়া আৰু নাই এয়া চাওক চ' ফ্ৰেণ্ডছ অৱশেষত খুৰাজনৰ পৰা মানে বিদায় লৈ আহিলোঁ পথাৰৰ মাজলৈ তাৰমানে মই গৈ আছোঁ বৰ্তমান সৌফালে যে দেখিছ পূৰা একদম JCB আৰু ডাম্পাৰে মাটি কাটি আছে সৌফালে JCB পূৰা আহিছে এয়া চাওক তাত মানে গৈ আছোঁ আৰু আপোনালোকে কিন্তু ট্ৰাই কৰি চাব পাৰে মানে আজি যেনেকৈ মই কৰিলোঁ মানে আলু কেনেকৈ মানে বহুদিনলৈকে ৰাখিব পাৰি তো আপোনালোকে কৰি চাবচোন হয়তো ভাল থাকিব পাৰে কিন্তু যিটো মানে পাউডাৰ সেইখিনি মানে কিন্তু মিক্স কৰিব লাগিব চ' ফ্ৰেণ্ডছ আজি সন্ধিয়া হৈ গ'ল আৰু পথাৰত আহিলোঁ আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্টত জনাব প্লিজ মানে ছাবস্ক্ৰাইব নাবাঢ়ে তো ফ্ৰেণ্ডছ আজি ভিডিঅ' এয়া আছিলে বাই বাই আকৌ লগ পাম কালি Subscribe now and press the bell icon. Never miss an update.